পুৰণি বছৰটো পাৰ হৈ আকৌ এটা নতুন বছৰত ভৰি দিলে সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। আহকচোন প্ৰতিবাৰৰ দৰেই এইবাৰো এটি সংকল্প লওঁ নতুন বছৰৰ। সুখেই হওক বা দুখেই হওক সকলো পৰিস্থিতি হাঁহি মুখে গ্ৰহণ কৰিবলৈ আজিৰ দিনটোৰ পৰাই চেষ্টা কৰোঁ আহকচোন। কথাষাৰ কোৱাটো যিমান সহজ, পালন কৰাটো হয়তো সকলোৰে বাবে ইমান সহজ নহয় হয়তো। তথাপিও আজিৰ দিনটোৰ পৰাই চেষ্টা কৰোঁ আহকচোন। কাৰণ কোনো পৰিস্থিতিয়ে কাৰো বাবে চিৰস্থায়ী নহয়। আজি নহয় কাইলৈ ই সলনি হ'বই। মোৰ ক্ষেত্ৰতেই মোৰ যেতিয়া কোনো সংস্থান নাছিল, মোৰ আন বন্ধুসকলৰ সংস্থান আছিল, তেতিয়া মই বন্ধুসকলক কৈছিলোঁ মোৰ ভাই একোৱেই নহ'ল দেখোন। তেতিয়া বহুসংখ্যক বন্ধুৱে মোক কৈছিল এয়াই ভাগ্য বন্ধু। কিন্তু তাৰে মাজত এজনে কৈছিল তই চেষ্টা কৰি যা, এদিন নহয় এদিন ক্লিক হ'বই। ময়ো চেষ্টা কৰি গৈছিলোঁ আৰু এদিন সঁচাকৈ মোৰ ক্লিক হৈছিল, অৰ্থাৎ এটা সাফল্য পাইছিলোঁ, এটা সংস্থান পাইছিলোঁ। মনক লৈ বেছি চিন্তা ভাৱনা কৰি থকাতকৈ আমি সকলো সময়ৰ ওপৰত দি দিব লাগে। কাৰণ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। সেয়েহে সময়ৰ সৈতে খোজ মিলাবলৈ চেষ্টা কৰোঁ আহকচোন আজিৰ দিনটোৰ পৰাই। আপুনিও মোৰ দৰে হ'ব নোৱাৰে আৰু ময়ো আপোনাৰ দৰে অবিকল হ'ব নোৱাৰোঁ। সেয়েহে আনৰ লগত তুলনা কৰি নিজক দোষ দিয়া বাদ দিওঁ আহকচোন আজিৰ দিনটোৰ পৰাই। কাৰণ সকলো নিজৰ স্থানত শ্ৰেষ্ঠ। গতিকে নিজৰ শ্ৰেষ্ঠ স্থানত থাকিয়েই আজিৰ দিনটোৰ পৰাই চেষ্টা কৰোঁ আহকচোন জীৱনত ক্লিক কৰিবলৈ, উন্নতিৰ দিশত আগবাঢ়িবলৈ।